ओम नमः शिवाय जय विश्वकर्मा आज मटर ब्लग भाले है वेल हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और पुनः नतुन भिडिओत आपनालोকক स्वागतम जनाइछु और मैं आज मटर ब्लग কৰিবলৈ आरम्भ কৰিছো কেনেকুৱা হয় আপোনালোকে জনাব আৰু জীৱনৰ প্ৰথমবাৰ এনেকৈ মटर ব্লগ কৰিছো আৰু এই আপোনালোকে দেখিছে ৰংঘৰ আমাৰ শিৱসাগৰ গৌৰৱ ৰংঘৰ আমি এটা ৰংঘৰ পৰা আমি এটা আমগুৰি গৈ আছো আপোনালোকে ভিডিওটো একদম সম্পূৰ্ণকৈ চাব গাইস আৰু কেনেকুৱা পায় আজি মোৰ মटर ব্লগটো একদম জনাব তো আমি গৈ আছো গাইস ভিডিওটো একদম শেষলৈকে চাব আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব যদি মোৰ চেনেলত নতুনকৈ আহিছে আৰু গাইস যেতিয়া আমি পালোহি কাৰেং তিনিআলি পালোহি তলাতল ঘৰ এই আপোনালোকে দেখিছে তলাতল ঘৰলৈ যোৱা ৰাস্তাটো এইটো ৰাস্তাটো হয় এফালে এনেকৈ যায় আমি এটা গৈ আছো আৰু লগত আহিছে ধ্ৰুৱ ভাইটি মই দুইটাই গৈ আছো ঘৰলৈ সো গাইস কেনেকুৱা পায় জনাব তো চাই থাকক একদম আমাৰ মটৰ ব্লগ জাৰ্নি ओके गाइस सो फाइनली আমি পালোহি পহুগড় আপোনালোকে দেখিছে আহোম যুগত নিৰ্মাণ হোৱা এখন ঐতিহ্যমণ্ডিত মানে চিৰিয়াখানা বুলি ক'ব লাগিব এটো হৈছে পহুগড় এ আপোনালোকে দেখিছে আৰু পহুগড় মানে বিভিন্ন ধৰণৰ মানে চৰাই চিৰিকটি বাহিৰৰ পৰা আহে সাইবেৰিয়া বাৰ্ডছ আৰু বিভিন্ন প্ৰজাতিৰ মানে ইয়াত পৰুভূমি চৰাই পোৱা যায় আৰু আমি এতিয়া আহি আছো এফালে আমগুৰি গৈ আছো আৰু এই ৰাস্তাটো মানে মানকটা আলি হয় আগতে মানে যেতিয়া ৰজা ঘৰত মানে স্বৰ্গদেউ সকলে যেতিয়া মানে শাস্তি প্ৰদান কৰে মানে বেয়া কাম কৰিলে যেতিয়া দুখীসকলক মানে শাস্তি প্ৰদান কৰে এই তেওঁলোকক এফালে আনি পানি এই আগত গৈ মানে হাবি এখন আছিলে হাবিখনৰ নামটো মই পাহৰিছো গাইস সেই হাবিখনত গৈ পানি মানে হিৰচ্ছেদ কৰে মানে মূৰটো হিৰচ্ছেদ কৰে নহলে সেই নামৰূপৰ ফালে যোনখন মানে এতিয়া দিহিং পাটকাই তাত মানে হাবিখনত মেলি দিয়েগে তো হেয়াই হৈছে আমাৰ এই ঐতিহ্যমণ্ডিত শিৱসাগৰৰ যি মানে মানকটা আলি আপোনালোকক দেখাই আছো এটো ৰজাদিনীয়া আলি হয় আমি এফালে দি গৈ আছো গাইস আৰু এফালে ৰাস্তাবোৰ অকমান মানে বনাই আছে কাৰণে অকমান ৰাস্তাবোৰ অলপ ঠেক বহুত ঠেক আৰু আমি যিমান পাৰো আমি ভাল ৰাস্তাত আমি আগত গৈ পানি ভিডিওখিনি আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আৰু মানে মটৰ ব্লগ কৰিলে বহুত মানে পেক কৰি থাকিব লাগে ন মই পেক কৰিব মানে পৰা নাই আৰু গাইজ আমি আগত গৈ পানি পামগে মগৰাহাট তিনিআলি পৰা আমি ৰাইট সাইডে ঘূৰি পানি আমি আমগুৰিলৈ গৈ আছো আপোনালোকে একদম আমাৰ ৰাইডটো ব্লগটো মটৰ ব্লগটো কেনেকুৱা পায় জনাব কমেণ্ট কৰিব আৰু মানে বহুত মানুহে কমকৈ কমেণ্ট কৰে কমেণ্টটো কৰিলে অকণমান উৎসাহ পাওঁ নতুন ভিডিঅ' বনাবলৈ আপোনালোকে কমেণ্ট কৰিব তেতিয়া আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আৰু প্ৰেৰণা পাম আৰু কিছুমানে লাইকো নামাৰে ভিডিঅ'টো চাই কিন্তু লাইকটো নামাৰে তেনেকুৱা কাম আপোনালোকে নকৰিব যিসকলে আমাৰ জেকে ফেমিলি মেম্বাৰ্ছ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কমেণ্ট লাইক কৰিব তেতিয়াহে আকৌ মানে নেক্সট ভিডিঅ' বনাবলৈ মোৰ মন যায় আৰু চেনেলটো আজি 2 বছৰ ধৰি বহুতখিনি কষ্ট কৰি আছোঁ কষ্টৰ বিনিময়ত মই 5000 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ আৰু ভাল ভিডিঅ' বনাম এতিয়াতো আপোনালোকে দেখিছে মই মটৰ ব্লগ কিং ছেটআপটো মই লৈ ল'লোঁ অলৰেডি আৰু মজা একদম ধামাকা ব্লগ আহিব আপোনালোকে ছাপোৰ্ট কৰিব জানক্ৰিছ ট্ৰেভেলাৰ ইউটিউব চেনেল আৰু আপোনালোকক মই নিৰাশ কেতিয়াও নকৰোঁ সদায় ভাল কণ্টেণ্ট ভাল ভিডিঅ' দিম তো আমি এটা পালোহি মগৰাহাট এইটো আপোনালোকে দেখিছে মগৰাহাট তিনিআলি পাইছোহি আৰু আমি এটা ৰাইট সাইডে ঘূৰি আমি আমগুৰিলৈকে যাম তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে গাইছ এতিয়া আমি যাব লাগিব চিধা আৰু লেফ্ট চাইডে গ'লে আপোনালোকে নামটো যাব পাৰিব আৰু এইফালে ক'ত যাম মই নাজানো আৰু এখন আমি নামটিমুখ মধ্য ইংৰাজী বিদ্যালয় পাইছোহি আৰু এটা খুব ধুনীয়া ৰাস্তাত আপোনালোকক আজি লৈ গৈ আছোঁ আৰু ভিউটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এখন মানে ধুনীয়া পথাৰ মানে কি আৰু এতিয়া ধান চান কাটি মানে নৰা হৈ আছে আৰু এইখিনিতে এটা খুব ধুনীয়া গান মানে মোৰ গাবলৈ মন গৈছে মটৰ ব্লগিঙৰ লগত আপোনালোকে মোৰ গানো পাই থাকিব সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জিলিকা বিচাৰোতে জীৱনে কিনো পাদে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি নদীয়ে মাতে আজি পথাৰে মাতে আজি নদীয়ে মাতে নেদেখা সপোন খেদি গৈ পালোহিয়ে কেই ঠিকনাত কিছু বাসনাত কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ
সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। মানে গানটো ভাল লাগে মোৰ, চ' অকণমান গাই দিলোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু আমি এতিয়া গৈ আছোঁ, একদম মজা আছে গৈ আছোঁ। এতিয়া মোৰ স্পীড লিমিট হৈছে 65, আমি এতিয়া 70 ক্ৰছ কৰিছোঁ। মানে দেৰি হৈছে এইকেইদিন, মানে ঘৰত কাম লাগি আছে যে, সেইটো কাৰণে অকণ সোনকালে যাবলগীয়া হৈছে। মানে মিস্ত্ৰীৰ ঘৰত কাম লাগি আছে, আৰু মই শিৱসাগৰটো আৰম্ভ কৰি মানে ডেইলি অহা যোৱা কৰিবলগীয়া হয়, অকণমান কষ্টৰো হয়। তাৰ মাজতো আপোনালোকক মই ব্লগিং অকণমান মনোৰঞ্জন দিবলৈ চেষ্টা কৰোঁ। আৰু যিসকলে চাই আছে মোৰ চেনেলটো, আপোনালোকে যিমান পাৰে আগবঢ়াই নিয়াত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এই মানে গাড়ীখন অকণমান মানে অভাৰটেক কৰি লওঁ, নহ'লে ধূলি উৰাব। একোটো একদম দবাই আহিছে গাড়ী, কিন্তু মোৰ বসন্তীৰ লগত পাঞ্জা ল'লে মানে কি হ'ব আৰু। বসন্তী ইজ দ্য বেষ্ট। আৰু মোৰ খুব মানে কলিজা হয় এখন, মৰমৰ একদম জানমণি বুলি ক'ব লাগিব। তো সেইটো কাৰণে যিমান বছৰ হ'ল বাইকখন মানে বহুত মৰমত থওঁ, বহুত আপডাল কৰি ৰাখোঁ। আজি 5 বছৰ ওপৰত হৈ গ'ল, মানে এতিয়া 7 বছৰ সোমাব আৰু বাইকখন। 6 বছৰ ৰানিং হ'ল, এতিয়া 7 বছৰ সোমাব। 7 বছৰত ভৰি দিব বসন্তী। আৰু আপোনালোকৰ মৰম চেনেহ পাই আমি বহুত অসমৰ দূৰ জেগা গ'লোঁ, আগলৈও গৈ থাকিম। আপোনালোকে চাব জানকৃষ্ণ ট্ৰেভেলাৰ। আমি এতিয়া পালোহি এডোখৰ। এইফালে আপোনালোকে ডিক্সু যাব পাৰিব, চিধা গ'লে আমগুৰি, আৰু ৰাইট চাইডে গ'লে চাৰিং। স্পীড ব্ৰেকাৰ এটা আছে গাইছ। আৰু নইজ পলিউশ্যনটো কেনেকুৱা হৈছে চাবচোন, নইজটো আহিছে নাই কমেণ্ট কৰি জনাব। মানে মই ভিডিঅ'টো বনাই আছোঁ, ঘৰত গৈহে গম পাম মানে কেনেকুৱা হৈছে, ভইচ কোৱালিটি কেনেকুৱা কি হৈছে। এইখন অকণমান বেয়া, এইখনো বনাই দিব লাগিছিলে। এখনে মানে কামবোৰ আধা কৰে গাইছ, গম পায়নে? সেইটো কাৰণে অকণমান দিগদাৰ হয় মানুহবোৰ অহা যোৱা কৰিলে। ৰাস্তাটো বনালে কমপ্লিটকৈ বনাব লাগে, এডোখৰ পকা এডোখৰ কেঁচা ভাল নালাগে ন। আৰু এইটো এটা ধুনীয়া আপোনালোকক দেখাই আছোঁ জেগা, একদম মজা ৰাস্তা। এইটো ভাল লাগিছে আজি মটৰ ব্লগ কৰি। এনেকৈ আৰু আগলৈকে কৰি থাকিম, আৰু ভাল কণ্টেণ্ট লৈ আহিম। আপোনালোকে চিন্তা কৰিব নালাগে, খালি ছাপোৰ্ট কৰিব আৰু জানকৃষ্ণ যাতে আগবাঢ়ি যাব পাৰে, আপোনালোককো যাতে ভাল জেগা মনোৰঞ্জন কিছু দি থাকিব পাৰোঁ মই, হয় নাই? আৰু লাইচেং পথাৰৰ ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব। লাইচেং পথাৰৰ ছেকেণ্ড পাৰ্টটো আহি আছে, আজি ইভিনিং মই দিবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত আপোনালোকে মেডাম মেফি ভিডিঅ'টো পাব। আৰু এনেকৈ ভিডিঅ'বোৰ মানে ষ্টকত থৈ গৈছোঁ, মানে যাতে মই ডেইলি ব্লগ আপলোড কৰোঁ, যাতে এদিনো মানে গেপ নহয়। গেপ হ'লে খুব বেছি এদিন বা 2 দিন গেপ হ'ব, বা 3 দিন হ'ল, তাৰপিছততো মই আকৌ ব্লগিঙত আহিয়ে যাওঁ। আপোনালোকে গম পায় বহুত কষ্ট কৰি আছোঁ। এনেকৈ ছাপোৰ্ট, সহায় সহযোগ, মৰম চেনেহ কৰি থাকিব। তো আমি আহি আছোঁ গাইছ। এইফালে আপোনালোকে দেখিছে একদম টাৰ্ণিংকেইটাত মজা লাগে কাটি, একদম এনেকৈ শুৱাই দিব পাৰি। বসন্তীখন এনেকৈ কৰি শুৱাই দিব পাৰি, বঢ়িয়া লাগে। তো চাই থাকক একদম ব্লগ শেষলৈকে, মটৰ ব্লগ। আৰু গাইজ এতিয়া আমি আগত পামগৈ দেওৰজা, আৰু এখন ধুনীয়া পথাৰ। আৰু যেতিয়া মানে ধান যেতিয়া ইয়াত মানে ৰুৱে, যেতিয়া কঠীয়া ৰুৱে, খুব ধুনীয়া লাগে, মানে সেউজীয়া হৈ থাকে ন মাজত ৰাস্তাটো, কি মজা লাগে। এতিয়া মানে পথাৰখন কোনোৱালি হৈ গ'ল, আৰু সেইটো কাৰণে অকণমান নৰা চৰা আছে কাৰণে অকণমান ৰাস্তাটো বেয়া দেখিব পাৰে। কিন্তু যিসকলে মানে আমগুৰি ওচৰ পাজৰে আছে, আপোনালোকেতো হয়তো গম পায়েই যে ধান ৰোৱা টাইমত মানে এইফালে আহি মজা লাগে। আৰু ৰাস্তাটো একদম ইমানে চিক চাক, মানে কি ক'ব আৰু, দবাই ভাল লাগে মানে বসন্তীখন। অ'কে গাইছ, চ' ফাইনেলি আমি পালোহি নগালি। এইফালে গ'লে আপোনালোকে চাইং যাব পাৰিব, আৰু এইফালে আমগুৰি। আমি এতিয়া দেওৰজা পামগৈ আগত। চ' আমাৰ মটৰ ব্লগটো কেনেকুৱা হৈছে অকণমান জনাব, কমেণ্ট কৰিব। আৰু মানে জছত ব্লগ বনাবলৈ মই আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ। মানে মই অকণমান ব্লগবোৰ বনালে অকণমান মানে গাম্ভীৰ্যতাটো ৰাখি পানি বনাওঁ, মানে ফটো আমি কৰি নিদিওঁ। কিছুমান ইউটিউবাৰ আছে মানে বহুত ফটো আমি কৰি ভিডিঅ' বনায়, মই তেনেকৈ ভিডিঅ' নবনাওঁ। লাগিলে মই দেৰিকৈ মই অকণমান কষ্ট কৰি মই সফল হ'ম, কিন্তু এনেকৈ সস্তীয়া জনপ্ৰিয়তা দেখায় বা শাক খোৱা ভাত খোৱা সকাম মুতা দেখায় যাতে মোৰ ভিউজ নহ'লেও হ'ব, মানে তেনেকুৱা ভিডিঅ' বনাই মই ভিউজ নাপালেও হ'ব। তো সেইটো কাৰণে মই অকণমান কষ্ট কৰি মই নিজে সফল হৈ দেখাম। মানে বেলেগক মানে মই প্ৰমোশ্যনো আজিলৈকে কৰিবলৈ দিয়া নাই মোৰ ইউটিউব চেনেলটো। যিমানখিনি কষ্ট কৰিছোঁ, যিমানখিনি মৰম এণ্ড ছাপোৰ্ট পাইছোঁ, আপোনালোকৰ অবিহনে মোৰ একোৱেই নহয়। আৰু মোৰ জেকে ফেমিলি যিমানখিনি মেম্বাৰ আছে, গোটেইখিনিয়ে মোক বহুতখিনি সহায় কৰিছে। আৰু এতিয়া আমি পালোঁহি দেওৰজা, মানে হাইস্কুল পালোঁহি, এখন দেওৰজা হাইস্কুল। আৰু এইফালে আপোনালোকে দেখিছে এইটো ৰাস্তা মানে অলপ দিনৰ আগত বহুত বেয়া আছিলে, এতিয়া ৰাস্তাটো খুব ধুনীয়াকৈ বনালে। আৰু শিৱসাগৰৰ পৰা আমাৰ ঘৰলৈ মানে 40 মিনিট সময় লাগে গাইছ। 40 মিনিটত মানে মই পাই যাওঁহি। আৰু ৰাস্তাটো ভাল হ'ল কাৰণে বেছি ভাল লাগে, মানে কি ক'ব আৰু,
মজা লাগিছে সো আমি আহি আছো অকমান আগত গৈ আমি মুৱা বজাৰ পাম ओके गाइस सो फाइनली আমি পালোহি মুৱা বজাৰ চাৰিআলি আপোনালোকে ৰাইট সাইডে গলে মানে জাজি যাব পাৰিব লেফট সাইডে সামগুৰি আৰু সিধা আমগুৰি ও বাইদেউজনে কি কৈছো কাটিব লাগে ইফালে কাটিছে ইফালে ৰং সাইডে ও মাই গড ইন্ডিকেটৰ সোঁফালে জ্বলাইছে আৰু বাইরে কাটিছে বাওঁ ফালে এই আমাৰ ৰোহিত সোণাৰৰ গানটা আছিল নহয় ও ইন্ডিকেটৰ সোঁফালে জ্বলাই বাইদেউহতে বাওঁফালে সোমাই তেনেকুৱা হৈছে মানে কেছটো আৰু এতিয়া আমি পালোহি মুৱা বজাৰ অকমান আগত হাতিমিয়া গাঁও আছে হাতিমিয়া গাঁৱৰ পৰা আমি ডাইৰেক্ট আমগুৰি পামগে আৰু এইটো নগালি হয় মানে নগাই নিৰ্মাণ কৰিছিলে নগাসকলে আহোম ৰজাসকলৰ লগত মানে সম্বন্ধ কৰিবলৈ এইটো একদম ডাইৰেক্ট আপোনালোকে নামদাং হিলহাকুত আপোনালোকে ওলাব পাৰিব সেইটো কাৰণে নগাই বনাইছিলে কাৰণে ৰাস্তাটোৰ নাম নগালি দেই গাইছ আপোনালোকে মনত থৈ দিয়ক নগালি ৰাস্তাটো মানে বহুত ঐতিহ্য আছে ইয়াৰ লগত জড়িত কিছুমান বন্ধুমূলক কথা আছে আৰু যিমানখিনি মোৰ সীমিত জ্ঞান আছে সেইখিনিয়ে কৈছোঁ আৰু কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আমি এতিয়া গৈ আছোঁ আমগুৰি গাইছ আমগুৰি ओके गाइस सो फाइनली আমি পালোহি ধুদৰ আলি আপোনালোকে দেখিছে লেফট সাইডে গলে আপোনালোকে নামটি যাব পাৰিব আৰু ৰাইট সাইডে হৈছে আমগুৰি এয়া হৈছে আমগুৰি আৰু এটো মানে ধুদৰ আলি এটা বৈশিষ্ট্য আছে এটো এটা ইন্টাৰেষ্টিং কাহিনী মানে আপোনালোকক মই কৈ দিছো আগতে কৈছিলো আজি কৈ দিও মটৰ ব্লগত মানে ধুদৰ আলিটো হৈছে আহোম স্বৰ্গদেউসকল যেতিয়া ৰাজত্ব কৰি আছিল আহোম যুগত তেতিয়া মানে যোনবোৰ মানুহে মানে নাম কীৰ্তন প্ৰসংগ কৰি থাকে ন যোনবোৰ মানুহে মানে হৰিনামত বিলীন হৈ থাকে মানে তেওঁলোকে ৰজা ঘৰীয়া মানে আদেশ পালন নকৰে বা কাম চাম নকৰে তেতিয়া মানে মুৱামুয়া বিদ্যুৎ সৃষ্টি হৈছিলে আৰু তেতিয়া যিসকল মানুহে মানে এলেহুৱা মানুহবোৰ মানে ঘৰত সোমাই থাকে ন সেই মানুহক মানে ৰজাই ধৰি বান্ধি আনি এই মানে ধুদৰ আলিটো নিৰ্মাণ কৰিছিল আৰু এইটো এটা অসমৰ মানে শ্ৰেষ্ঠ দীঘল ৰাস্তা বুলি ক'ব লাগিব মানে শ্ৰেষ্ঠ আলি বুলি ক'ব লাগিব এই ৰাস্তাটো ডিব্ৰুগড়ৰ পৰা একদম গোলাঘাট মানে কমাৰবন্ধাত এইটো শেষ হৈছেগৈ ধুদৰ আলি আৰু কিমান কিলোমিটাৰ দীঘল সেইটো মই অকণ পাহৰিছোঁ কিন্তু নেক্সট ব্লগত আপোনালোকক কেতিয়াবা মই জনাই দিম কিমান কিলোমিটাৰ এইটো দীঘল আৰু এতিয়া আমি ধুদৰ আলিয়েদি গৈ আছোঁ আমগুৰি আৰু এইটো একদম চবচে দীঘল ৰাস্তা অসমৰ ভিতৰত মানে মানুহে নিৰ্মাণ কৰা চবচে দীঘল ৰাস্তা বহুত কষ্ট কৰি নিৰ্মাণ কৰিছিলে এইটো মানে বহুত ঠেক আছিলে আগতে ৰাস্তাটো এতিয়া অকণমান বহল কৰি দিলে আমাৰ অমজন দত্ত ডাঙৰীয়া যেতিয়া আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক আছিলে তেওঁ মানে থাকোঁতেই ৰাস্তাটো বহল কৰি দিলে আৰু এতিয়া আমি ফাইনেলি পাই গ'লোহি মানে আমগুৰি ৰেল গেট পালোহি মানে ৰেল ক্ৰছিং আৰু ট্ৰেইন আহিবৰ কাৰণে মানে ইয়াত গেট পেলাই থৈছে গাইজ তো অকণমান দেৰি ইয়াতে আমি অকণমান দেৰি ৰখিম তাৰপিছত আপোনালোকক পৰৱৰ্তী আমগুৰি টাউনখন দেখাম আমগুৰি টাউনখন আগতেও দেখাইছোঁ কিন্তু আজি মটৰ ব্লগত কেনেকুৱা লাগে আপোনালোকে জনাবলৈ নেপাহৰিব গাইজ ষ্টপ আৰু এখন গাইজ দেখিছে আপোনালোকে পেচেঞ্জাৰ আহিছে মানে তিনিচুকীয়া টু লামডিং যায় এখন পেচেঞ্জাৰ আমি এতিয়া ৰেল গেটত ৰখি আছোঁ এইখন আছে পেচেঞ্জাৰ চক 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 আগতে মানে দেউতাই যেতিয়া চাকৰি কৰি আছিলে তিনিচুকীয়াত আমি সদায় এখনতে আহোঁ আৰু সৰুকালৰ মানে স্মৃতি জড়িত হৈ আছে এই ট্ৰেইনখনৰ লগত বহুতবাৰ উঠিছোঁ বহুতবাৰ নামিছোঁ আৰু এই আপোনালোকে দেখিছে আমি আমগুৰি ৰেল গেটত ৰখি আছোঁ ট্ৰেইন আহি আছে আৰু এইফালে মটৰ ব্লগ চলি আছে মানে হেলমেটত লগাই থৈছোঁ ন কেমেৰাটো ধুনীয়াকৈ মানে ট্ৰেইনখন কেপচাৰ কৰিছে আপোনালোকে চাগে ভিডিঅ'টো চাই ভাল পাইছে খুব মনত পৰে মানে সৰুকালৰ স্মৃতিবোৰ খুব মনত পৰে ট্ৰেইনখন দেখিলে মানে আমি এখনতে আহোঁ আৰু এখনতে যাওঁ ৰাতিপুৱা 7:30 বজাত ओके गाइस सो আমি এটা লেটস গো আমি ৰেডি হলো এখন ডঙা লগে লগে আমি যামেই আৰু ভুম ভুমকৈ যাম একদম পুৰা দাঙি দিয়া দেখিছে আৰু এইফালে মোৰ মানে মোবাইলটো বাজি আছে ঘৰত মানুহ কাম লাগি আছে যে মিস্ত্ৰীয়ে ফোন কৰি আছে ओके गाइस सो দাঙি দিলে আমি ভুম ভুমকৈ গ'লোই আৰু কিন্তু এডোখৰ অকণমান সাৱধান দেই গাইছ মানে একদম উখৰা মুখৰা আছে যদি আপোনালোকে নাজানে মানে বাইক ভালকৈ চলাবলৈ বা কাটিবলৈ তেতিয়া এডোখৰ মানে 100% পৰা চান্স আছে মানে তো সেইটো কাৰণে আপোনালোকে এইডোখৰ যদি কেতিয়াবা আমগুৰি আহে অকণমান ভালকৈ পাৰ কৰাব দেই তেতিয়া মানে আপোনালোকৰ একো টেনশ্যন নাই আৰু এতিয়া আমি গৈ আছোঁ মজা লাগিছে গাইছ এই আমাৰ আমগুৰি টাউন পাই গ'লি এণ্ট্ৰি হৈছে আৰু ओके फ्रेंड्स सो फाइनली আমি আমগুৰি টাউন পালোহি আৰু এই আপোনালোকে দেখিছে ৰাইট সাইডে আপোনালোকে আমগুৰি ৰেডিঅ' ষ্টেচন যাব পাৰিব এইফালে আমি সিধা যাম এতিয়া হালটিং যোৱা ৰাস্তাত মানে নাগালেণ্ড যোৱা ৰাস্তাত আমাৰ ঘৰলৈ যাব লাগিব
গৈ আছোঁ গাইজ এয়া হৈছে মোৰ হোম টাউন আমগুৰি আমগুৰিখননো কি দেখাম আৰু তথাপিও দেখাই দিছোঁ এনেকৈ মটৰ ব্লগৰ মানে ছুপাৰ যোনটো ভিউ গোপ্ৰ কেমেৰা সেইটো একদম আল্টিমেট দিছে মানে জুই বুলি ক'ব লাগিব এতিয়া খুব ধুনীয়া উঠে মানে ছুপাৰ ভিউটো তো আপোনালোকেও চাগে জুই দেখিছে হয় নাই আমি এতিয়া এই লেফ্ট ছাইডে যাম এইফালে আমি এতিয়া লেফ্ট ছাইডে যাম গাইজ এইফালে ৰাইট ছাইডে গ'লে আপোনালোকে জাজি আৰু চিধা গ'লে আপোনালোকে মৰিনি যাব পাৰিব আৰু আমি এতিয়া লেফ্ট ছাইডে আহিছোঁ আৰু এইখন হৈছে মানে পিণ্টুদা হোটেল এইখন আমি ইয়াতে চাহ তাহ খাওঁ আৰু ধুনীয়াকৈ আৰু এইটো হৈছে লাহতি পেট্ৰল পাম্প আমগুৰি আৰু ফোন মানে ইমানেই বাজি আছে ঘৰৰ পৰা মানে বহুত ফোন কৰি আছে মই এতিয়া মটৰ ব্লগটো সামৰি দিম অকণমান আগত গৈ পিনি তাৰপিছত মানে ধ্ৰুৱ পিছফালে বহি আছে ধ্ৰুৱক মই পেঙা হস্পিটেলত নমাই ডাইৰেক্ট মানে ঘৰলৈ যামগৈ গাইজ ইয়াৰো মানে দেৰি হৈছে মোৰ দেৰি হৈছে আমি এতিয়া এইফালে সোমাম আমগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰ এইয়া আমি পালোহি ধ্ৰুৱ মাক ৰখি আছে অ'কে গাইজ মই ফাইনেলি পালোহি পেঙাগাঁও মানে শিৱ মন্দিৰ আৰু এইটো হৈছে কিবা এটা অফিচ পৰিদৰ্শন ভৱন এইটো আৰু সেইখনে হৈছে আমগুৰি উপস্বাস্থ্য কেন্দ্ৰ এইটো আমগুৰি আমাৰ হস্পিটেল বুলি কয় পেঙা হস্পিটেল ধ্ৰুৱ বাই বাই আকৌ লগ পাম দেই বাই চ' আমি এতিয়া এইফালে গৈ আছোঁ পেঙাগাঁৱৰ মাজেদি এই ৰাস্তাটো বহুত বেয়া বনাই ল'ব লাগে আকৌ নাই তেতিয়াহে ভাল আৰু ফোনটো মানে বহুত বাজি আছে গাইজ বহুত বাজি আছে এইখন হৈছে পেঙাগাঁও আমগুৰি ডেঞ্জাৰ দেই ৰাস্তাটো অ'কে গেছ ফাইনেলি পালোহি কচেলেন তিনিআলি আৰু আমাৰ ঘৰতে মানে এইফালে যায় কিন্তু মই এতিয়া এইফালে নাযাওঁ চিধা গৈছোঁ মানে হলটিঙৰ ৰাস্তাত আগত মানে শিৱ মন্দিৰটো আছে শিৱ মন্দিৰৰ ওচৰত মানে ৰখিম মানে কি হ'ল মেইন কেছটো এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰত মানে আজি মানে ইটা পেলাইছে মানে ইটা মানুহটোক মানে পইচা দিব লাগিব মই যিহেতু শিৱসাগৰৰ পৰা আহি আছোঁ আৰু পইচাটো মানে মোৰ ওচৰতে আছে তো গাইজ এই আছিলে আজি ভিডিঅ' আশা কৰোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত লগ কৰাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় দিয়ক বাই বাই জয় অসম পাই গ'লোহি একদম এডোখৰ কচেলেন তিনিআলি শিৱ মন্দিৰ হিন্দী সংগ যায়